আন এক ডাঙৰ খবৰ লৈ আহিছো, কিয়নো এই মুহূৰ্তত বাজেটত প্ৰকাশ কৰি দিছে যে অসমৰ কোন কোন বিভাগত 1 লাখ চাকৰি আছে। 1 লাখ চাকৰি নহয়, 1,43,000টা চাকৰি দিব, 1 লাখতকৈ বেছি চাকৰি দিব। আৰু টাইমে প্ৰথমটো খবৰ লৈ আহিছে যে কোনটো বিভাগত কিমান চাকৰি, 1 লাখ চাকৰি হিচাপ এই মুহূৰ্তত টাইম এইবাৰ স্ক্ৰীণত। চৰকাৰৰ বৃহৎ ঘোষণা 1 লাখ চাকৰিক লৈ, চৰকাৰৰ বৃহৎ ঘোষণা। ক'ত ক'ত লাভ কৰিব 1 লাখ চাকৰি, ক'ত ক'ত 1 লাখ চাকৰি। টাইম এটাৰ হাতত সম্পূৰ্ণ তালিকা। আটাইতকৈ বেছি চাকৰি ওলাব শিক্ষা বিভাগত। চৰকাৰৰ বৃহৎ ঘোষণা, আটাইতকৈ বেছি চাকৰি শিক্ষা বিভাগত ওলাব। আমি আমাৰ ফুল প্লেটটো আপডেট হোৱা নাই সম্পূৰ্ণৰূপে ফুল প্লেটটো আপডেট হোৱা নাই। গতিকে জ্যোতি প্ৰকাশলৈ গৈছো। জ্যোতি ক'ত ক'ত ওলাব? এই মুহূৰ্তত এটা বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। সেই তালিকা টাইম এটৰ হাতত আহি পৰিছে। আমি আপোনালোকক পোনে পোনে সেই তালিকা দেখুৱাইছো, কোন বিভাগত কিমান পদ। 1,43,000টা চাকৰি আছে। আপোনালোকে যদি চাই এই তালিকা চৰকাৰে এই মুহূৰ্তত বাজেটত প্ৰকাশ কৰিছে। শ্ৰমিক কল্যাণ বিভাগত 54টা পদৰ কথা উল্লেখ কৰিছে, খালী পদ আছে বুলি কৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগত 7,118টা পদ আছে বুলি কৈছে। মীন বিভাগত 168টা পদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 2,137টা পদ, সাধাৰণ প্ৰশাসন বিভাগত 830টা পদ, লোক নিৰ্মাণ বিভাগত 1,027টা পদ, ভূমি সংৰক্ষণ বিভাগত 526টা পদ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত 674টা পদ, শিক্ষা বিভাগত সৰ্বাধিক 28,162টা পদ, শিক্ষা বিভাগত 28,000 পদ খালী আছে বুলি কৈছে। উদ্যান শস্য বিভাগত 55টা পদ, চাহ শ্ৰমিক কল্যাণ বিভাগত 6টা পদ, জলসিঞ্চন বিভাগত 940টা পদ, খাদ্য অসামৰিক জীৱন আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত 95টা পদ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগত 36টা পদ, চৰ অঞ্চল উন্নয়ন বিভাগত 20টা পদ, পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগত 605টা পদ, সচিবালয় প্ৰশাসন বিভাগত 606টা পদ, তথ্য আৰু জনসংযোগ বিভাগত 107টা পদ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগত 348টা পদ, পৰিবহন বিভাগত 1,001টা পদ, বন আৰু পৰিৱেশ বিভাগত 1,379টা পদ, আবকাৰী বিভাগত 453টা পদ, কৃষি বিভাগত 687টা পদ, পৰ্যটন বিভাগত 144টা পদ, সমবায় বিভাগত 174টা পদ। দ্বিতীয়খন তালিকা আমি আপোনালোকক জনাইছো যে দ্বিতীয়খন তালিকাত কি কি আছে। ৰূপান্তৰ আৰু উন্নয়ন বিভাগত যদি চাই 1,240টা পদ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত 9,353টা পদ, নগৰ উন্নয়ন বিভাগত 210টা পদ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তিত 2টা পদ, জনস্বাস্থ্য কাৰিকৰী বিভাগত 526টা পদ, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত 11টা পদ, ছপা আৰু মুদ্ৰণ বিভাগত 68টাকৈ পদ, সাংস্কৃতিক পৰিক্ৰমা বিভাগত 561টাকৈ চৰকাৰী পদ খালী আছে। ন্যায়িক বিভাগত 498টা পদ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত 965টা পদ, বিধায়নী বিভাগত 452টা পদ, হস্ত্ৰ তাঁত বস্ত্ৰ ৰেচম বিভাগত 334টা পদ, খনি আৰু খনিজ বিভাগ সম্পদত 391টা পদ, কৰ্মচাৰী বিভাগত 12টা পদ, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগত 539টা পদ, শক্তি বিভাগত 5,769টা পদ, গুৱাহাটী উন্নয়ন বিভাগত 22টা পদ, সমাজ কল্যাণ বিভাগত 470টা পদ, গৃহ আৰু ৰাজনৈতিক বিভাগত 18,096টা পদ। শিক্ষা বিভাগৰ পিছতেই গৃহ আৰু ৰাজনৈতিক বিভাগত প্ৰায় 18,000 পদ খালী আছে। জলসম্পদ বিভাগত 187টা পদ, লোক নিৰ্মাণ পথ বিভাগত 1,963টা পদ, বিত্ত বিভাগত 922টা পদ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত 98টা পদ, 10টা বেটেলিয়নত 10,000 পদ খালী আছে। আৰু সৰ্বমুঠ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি 1 লাখ চাকৰিৰ কথা কৈছিলে, 1,43,000টা পদ খালী আছে। আৰু এই তালিকা এই মুহূৰ্তত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত দাখিল কৰিছে। গতিকে ঋতুস্মিন এই মুহূৰ্তত সেই ডিটেইল আপডেট জনাইছো। পুনৰবাৰ ঋতুস্মিনৰ কাষত যাব বিচাৰিছো। 1,43,000টা পদ, 1,43,000 পদ কোন বিভাগত কিমান খালী আছে আমি ফুল প্লেট 1 টো প্লে কৰিম। ফুল প্লেট 1 কোন বিভাগত কিমান খালী আছে। শিক্ষা বিভাগত 28,126টা আছে, য'ত বেছি আছে। শিক্ষা বিভাগ আটাইতকৈ বেছি 28,000ৰ ওপৰত আছে। পশুপালন পশু চিকিৎসা বিভাগত 7,118টা আছে। ইয়াৰ পিছতেই বন আৰু পৰিৱেশ বিভাগত 1,379টা পদ খালী হ'ব বা আছে, পদ ক্ৰিয়েটো কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত চাকৰি পাব 9,353টা চাকৰি ওলাব। ৰূপান্তৰ উন্নয়ন বিভাগত 1,240টা চাকৰি,
চাকৰিৰ মেলা, অসম চৰকাৰৰ চাকৰি মেলা। শক্তি বিভাগত 5,769টা, গৃহ ৰাজদণ্ডী বিভাগৰ 18,096টা, জলসিঞ্চনত 940টা, মুঠ পদ 1,43টা। এতিয়া আমি তৃতীয়টো ফুল প্লেটলৈ আহিম। কি কি বিভাগত খালী আছে? কি কি বিভাগত খালী আছে? বিভাগকেইটা এবাৰ কৈ দিছো। বিভাগকেইটা কৈ দিব খুজিছো। আমি পুনৰ ইন ডিটেইল 1,43টা আমি হিচাপ পুনৰবাৰ দিম। জ্যোতিদিবৰ কাষলৈ যাম। ৰূপান্তৰ আৰু উন্নয়ন বিভাগ, নগৰ উন্নয়ন বিভাগ চাকৰি ওলাব। ক'ত ক'ত চাকৰি ওলাব? কোন কোন বিভাগত? পেঞ্চন, ৰাজহুৱা ওজৰাপত্তি বিভাগত চাকৰি ওলাবলৈ গৈ আছে। জনস্বাস্থ্য, কাৰিকৰী বিভাগ, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত চাকৰি ওলাব। আমি বিভাগসমূহ এফালৰ পৰা কৈ দিছো আপোনালোকক। ছপা আৰু মুদ্ৰণ বিভাগত চাকৰি ওলাব। বাজেটত আজি স্পষ্ট কৰি দিছে চৰকাৰে। সাংস্কৃতিক পৰিকল্পনা বিভাগ, ন্যায়িক বিভাগত চাকৰি ওলাব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত চাকৰি ওলাব। চাকৰিৰ মেলা। বিধায়িনী বিভাগ, হস্ততাঁত, বস্ত্ৰ, ৰেচম বিভাগত চাকৰি ওলাবলৈ গৈ আছে। ক'ত কিমানটা পুনৰবাৰ দেখুৱাম। খনি আৰু খনিজ সম্পদ বিভাগ, কৰ্মচাৰী বিভাগত তাতো চাকৰি ওলাব। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত চাকৰি ওলাব। শক্তি বিভাগ, গুৱাহাটী উন্নয়ন বিভাগত চাকৰি ওলাব। সমাজ কল্যাণ বিভাগ, গৃহ আৰু ৰাজনৈতিক বিভাগত চাকৰি ওলাব। জলসম্পদ বিভাগ, লোক নিৰ্মাণ বিভাগত বহুত চাকৰি ওলাব। হিচাপ দি দিছে চৰকাৰে। বিত্ত বিভাগ, সীমান্ত সুৰক্ষা, উন্নয়ন বিভাগত চাকৰি ওলাব। জ্যোতিদী বৈশ্যৰ কাষলৈ পুনৰবাৰ যাম। জ্যোতিদী বৈশ্য, আপোনাৰ কাষলৈ আহিছো এই মুহূৰ্তত। এইখনে হয়তো প্ৰথম চৰকাৰ হ'ব য'ত 1,43টা চাকৰি কোনটো বিভাগত কিমানটা ওলাব স্পষ্ট কৰি দিছে জ্যোতিদী। হয় দুষ্মিত, এটা কথা চাওক, অজন্তা দেউকে কৈছে যে এয়া মাত্ৰ আমি সূচক তালিকাহে, পদৰ কিছু তাৰতম্য হ'ব পাৰে, কিন্তু 1 লাখ যিটো টাৰ্গেট লৈছে 1 লাখ পদেই থাকিব, এই কথা স্পষ্ট কৰি দিয়া হৈছে। গতিকে এই তালিকাখন পুনৰবাৰ আপোনালোকক দেখুৱাইছো কোন বিভাগত কিমানটা খালী বুলি চৰকাৰে এই মুহূৰ্তত জনাইছে, অজন্তা দেউকে জনাইছে। শ্ৰমিক কল্যাণ বিভাগত 54টা পদ, পশুপালন আৰু পশু চিকিৎসা বিভাগত 7,118টা পদ, মীন বিভাগত